ক'লৈ ওলাইছোঁ? আমি বাসুদেৱ থান যাম। এজন হেমন্ত, আদেশ, যদুমণি। এতিয়া আমি ওলাইছোঁ বাসুদেৱ থানলৈ। আৰু যদুমণিক চকু বেছিকৈ নিদিব, সেইটো 1 নম্বৰ শ্ৰেণী। আৰু জেগা দেখুৱাই আছোঁ এতিয়া গৈ পেলাই। তো আহি আমি এতিয়া মেইন গেট পালোহি। তো মেইন গেটৰ এখন কি সুন্দৰকৈ বনাই দিছে আপোনালোকে দেখিব পাইছে। আৰু মেইন গেটৰ এইফালে চাৰিওফালে আপোনাৰ দোকান পোহৰ আছে, চাকি তাকি ল'ব পাৰিব আৰু ভিতৰলৈও আছে। আৰু ইয়াৰ পৰিৱেশ এনেকুৱা ধৰণৰ। ধূপো দি দিয়ক, সেই কেইটকীয়া এইবিলাক 10 টকীয়া নেকি? ধূপ 4টা দিছে। চাকি দি দিয়ক দেই, চাকি থান আহি পালোহি, ধূপ চাকি লৈছোঁ। তো এই আহি পেলাই এই ভিতৰত সোমাইছোঁহি, বাসুদেৱৰ ছেকেণ্ড গেট। এইকেইজন লগৰ কেইজন, আদেশ, হেমন্ত। তো ভিতৰলৈ সোমাই যাওঁ এতিয়া। গজৰাজ। তো এয়া ছেকেণ্ড গেট। এয়া দেখিছে কি ধুনীয়া ভাস্কৰ্য কলাৰে গজৰাজক বনাই থৈছে। তো আপোনালোকে ইয়াৰ দৃশ্যবিলাক দেখিব পাৰিছে, কি সুন্দৰকৈ বনাই থৈছে। আৰু ভিতৰলৈ যাওঁ ব'লক, চাই যাম, দেখুৱাম, চাই থাকিব। আমাৰ সেইফালে ভোবোলা। হেল্ল', এয়া ভিডিঅ'। ভালেই লাগিছে, মানুহ আগত থকাৰ কাৰণে ভাল লাগিলেহেঁতেন, কিন্তু নথকাৰ কাৰণে এইটো ভাল হৈছে, ভিডিঅ' কৰিব পাৰিছোঁ। হা হেমন্ত কি হৈছে? হেমন্ত অঁ বাহ, সেইটো মেইন, সেইটো আধ্যাত্মিক অনুভৱটো আহিব লাগে। ব্ৰইলাৰ গোন্ধ পাইছেনে? ব্ৰইলাৰ গোন্ধ নহয়, এই চৰাইটো গোন্ধ। এইটো চৰাই, অঁ এইটো চোৱা, এইটো চৰাইটো বগলী নহয়, এইটো কি চৰাই বুলি কয় জানো? বগলী জানো? বগলী, অঁ এই চৰাইটো গোন্ধ। এয়া তাকে তো আমি আহি পেলাই বন্তি গৃহ পালোঁহি, বন্তি প্ৰজ্বলন কৰিম এতিয়া। এতিয়া বন্তি গৃহৰ ভিতৰত সোমাইছোঁ। ইয়াত ক'ত জ্বলাম আমি এতিয়া? ইয়াতে এইবিলাকতে জ্বলাই। এয়া দেখিছে, আগত জ্বলাম অলপ, বন্তি জ্বলোৱা জেগা। নহয় আগত জ্বলাম। স্কুলত লাষ্ট বেঞ্চত বহাটোৱে বন্তি আকৌ আগত জ্বলায়। সেইটো যদুমণি, সেইটো এইফালে ভালকৈ মন কৰক, এইটো চেহেৰালে ৰঙা চিন মাৰি গুৰু হৈ যাব। স্কুলত পাছফালে বহাটোৱে বন্তি আগত জ্বলায়। তো এয়া আমি এতিয়া চাকি জ্বলালোঁ, আৰু মন্দিৰৰ ভিতৰত দান পাত্ৰলৈ কিবা মানে এটা সৰুকৈ অৰিহণা দি
আৰু ওলাম আৰু ইয়াৰ পৰা। গতিকে দেখুৱাবলৈ বাছ ইমানেই আছে মন্দিৰৰ। এয়া চাকি জ্বলি আছে, এয়া ৰাতিপুৱা জ্বলোৱা ফুল চুল আনি পেলাই থৈছে। এয়া সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে ভাল হয়। তাকে ঠিক আছে, এয়া ওলাইছোঁ বাৰু এতিয়া। বাকী কি আছে দৃশ্যাংশ সেয়া দেখুৱাই আছোঁ। তো এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। তো এয়া পলালে মোক দেখি। তো এতিয়া মন্দিৰৰ ভিতৰলৈ দেখুৱাম। ভিতৰত সোমাব নোৱাৰি বাৰু। যোনজন পণ্ডিতজন থাকে মানে পূজাৰীজন থাকে, এজন ইয়াত বহি থাকে। অঁ। তো ইয়াত লিখি থোৱা আছে বাহিৰতে মূৰ্তি ফটো লোৱা নিষেধ। কিন্তু ফটো ল'বলৈ নাই বাৰু, দৰ্জা মাৰি থোৱা আছে। হেৰি নাই, মূৰ্তিটো নাই, মূৰ্তি নাই, দৰ্জা মাৰি থোৱা আছে। গতিকে হ'ব। এইফালে প্ৰস্থান, এইফালে এক্সিট হয়। এক্সিটত কি আছে চাওঁ। তেনেকেই লগাবলৈ। এইফালে তোমাৰ বিষ্ণু, এইফালে এইটো যে আছে, ইয়াত তোমাৰ প্ৰসাদ চসাদ চৰাই হ'লে অঁ ইয়াত দিয়া আছে। প্ৰসাদ লওঁতে দক্ষিণা নিদিব, দক্ষিণা দিব নালাগে। এইফালে প্ৰসাদ দিয়া আছে। এইফালে এইটো তো আমি এতিয়া ওলাইছোঁ দান পাত্ৰত সৰুকৈ কিবা এটা দি পেলাই। আৰু কিবা আছে জানো? নাই ন? ইয়াত আৰু বেলেগ ওচৰত কিবা আছে জানো চাব পৰা? কীৰ্তনঘৰ আছে ন? তো এইটো এইভাগেই ইয়াতে নামঘৰত মানে ৰাসে ধৰি ভাওনা এইভাগ মন্দিৰতে হয়। মজা মজা। তো এয়া ওলালোঁ এতিয়া মন্দিৰৰ পৰা চাকি গছ জ্বলাই গৈ থাকোঁ আৰু কিবা এটা খাই ল'ব লাগিব। নোখোৱাকৈ মানে ৰাতিপুৱাটো সাজ খোৱাই হ'ল। বঢ়িয়া বঢ়িয়া, একদম আধ্যাত্মিকভাৱে পৰিপূৰ্ণ হৈ আহিছোঁ। ইয়াৰ অহা ক্ৰেডিটটো 4টালৈ। আমি বেছিকৈ ক'লোঁ ন, পঢ়া শুনা ভালকৈ কৰিবা। তো যদুমণিৰ মনৰ বাঞ্ছা যাতে পূৰণ হয়, হেমন্তৰো যাতে পূৰণ হয়, আৰু আমাৰ লাগি থকা বস্তুবোৰ যাতে দুটা নামটো ক'লে কিন্তু মোৰ নামটো নক'লা। তুমি নাই অহা লাগি নাই। থকা বস্তুবোৰ যাতে এতিয়া সোনকালে পাওক। ওলাই আছে না, এইফালে ওলোৱা আহি এতিয়া আদেশে যি মনোবাঞ্ছা মানে মনত পুহি ৰাখিছে সেয়াও যাতে পূৰণ হয়। কৃষ্ণ ভগৱানৰ ওচৰত সেয়া প্ৰাৰ্থনা জনালোঁ। বাসুদেৱ থান মালিকনী নাই, এইটো আননোন নাম্বাৰ। অহা যাতে ইয়ালৈ অহাৰ পৰা আহিছে বা মনোকামনা পূৰ্ণ হয় আৰু